हेलो गाइस की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদতো আমি ভালে কুশলে আছো ভাল মানে কি ইয়াৰ চৰ্দিটো আছে আৰু আপোনালোকে বেকগ্ৰাউণ্ড চাই নিশ্চয় গম পাইছে আমি ক'ত আছো মা আমি চাৰিআলি ঘৰ আহিলো আজি দুদিনমান হ'ল অহা কিন্তু ভিডিঅ' কৰা হোৱা নাছিল কাৰণ কি কি দে দে নহয় আৰু দুদিনমান হ'ল অহা শনিবাৰে আহিলো আজি সোমবাৰ এইকেইদিন ভিডিঅ' কৰা নাই কাৰণ মানুহ যদি নাথাকে ন ৰুমটো একদম পুৰা খেলিমেলি হৈ থাকে সেইকাৰণে ৰুম চুম কি এয়া 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 চা তুমি হাই গাছ আৰু এইকেইদিন ভিডিঅ' বনোৱা নাই কাৰণ ৰুমবিলাক গোটেই খেলিমেলি হৈ আছিলে কাপোৰ কানি চব খেলিমেলি হৈ আছিলে এইবিলাক ঠিক ঠাক কৰোঁতে মেলোতে সেইকাৰণে ভিডিঅ' কৰা নাই আৰু আমি নাথাকোঁতে আমাৰ ঘৰখন কি কি চেঞ্জ হ'ল আপোনালোকক দেখাম আৰু এইফালে পিছফালে দেখা পাইছে গোটেই কাপোৰ খেচি মেচি কৰি থৈছে তাৰ বাকেটৰ পৰা উলিয়াই মেলি খেলিছে এইবিলাক কৰি আছে যি কি নহওক এয়া এইফালে আছে এয়া 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 যি কি নহওক মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ দিনটোনো কি কি কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ ঘৰত নতুন নতুন বস্তু আনিছে সেইবিলাককো অলপ দেখাবলৈ চেষ্টা কৰিম কি কি বস্তু আনিছে আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি পিছফালে আহি গ'লোঁ ৰাতিপুৱা টাইমত বৰষুণ দিছিলে অলপ অলপ দিছিলে বেছি দিয়া নাই আৰু এতিয়া ৰ'দ ওলাইছে পূৰা বতৰ একদম ধুনীয়া এয়া দেখা পাইছে আৰু আমাৰ ঘৰত কি নতুন বস্তু আনিছে আপোনালোকক দেখাম আৰু এয়া দেখা পাইছেনে এয়া চৰাই ঘৰ মানে মুৰ্গী থোৱা ঘৰ বনাইছে আমি নাথাকোঁতে বনালে আৰু যোৱাকালি কয়লৰ চৰাই দিলে নগাঁৱৰ পৰা আনিছে কয়লৰ চৰাইও দেখাম আৰু ইফালে আমাৰ টাৰ্কি মুৰ্গী এটাও আছে আপোনালোকক দেখাম আৰু এয়া আমাৰ টাৰ্কি মুৰ্গী এই মুৰ্গীটো শ্বিলঙৰ পৰা আনিছে মামায়ে 4টামান আনিছিলে বাটতে 3টামান মৰিয়ে গ'ল আৰু এইফালে এটাহে আছে এয়া আৰু কয়ল চৰাই আনিছিলে আপোনালোকক সেয়াও দেখাম বলক এইফালে গোটেই ৰ'দ দিছে একদম ভাল লাগি গৈছে মনটো এইফালে আমি এতিয়া কয়ল চৰাই চাবলৈ যাম আৰু চৰাই ঘৰটো এইটো এতিয়া আমি চৰাই চাম ন কক চাবা সেয়া চা বাবা আপোনালোকক এতিয়া লাহেকৈ দাঙি পেলাই দেখাম এয়া কয়ল চৰাই কলা কলাখিনি কয়ল চৰাই হয় আৰু এইফালে দুটা এইটো মুৰ্গী হয় খিনি কালি আনিছেহে আৰু ক'ৰ পৰা আনিছে আপোনালোকক মই ভালকৈ ডিটেইলছবিলাক জনাম পিছত এতিয়া ময়ো ভালকৈ নাজানো ক'ৰ পৰা কি আনিলে খালি জানো নগাঁৱৰ পৰা আনিছে বুলি এয়া আৰু এনেকৈ দৰ্জাটো পূৰা লগাই দিছে ধুনীয়াকৈ ক'ত যাবা ক'ত আৰু কি কি কৰোঁ দিনটোত আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ কি মা গা ধুই মা গা থাম লগাবা তাৰ নাকটো মুচি দে গা ধুই মেলি আহি এতিয়া এল'ভেৰা জেল অকণ লগাই লৈছোঁ আৰু এইফালে পিছফালে চিঞৰি আছোঁ মুচি লৈছোঁ নাকটো Maaf dia. কি হা গা চা ধোৱা হৈ গ'ল মোৰ আৰু এতিয়া আনকক গা ধুৱাব বাকী আছে তাক গা ধুৱাম খুৱাম আৰু আজি পায়স বনাম বুলি ভাবিছোঁ বহুত দিন পায়স খোৱা হোৱা নাই আৰু গহপুৰৰ ঘৰৰ পৰা মই গাখীৰ লৈ আনিছিলোঁ কিন্তু ধাম কৰি দিয়া চেণ্ডেল থ'ব নাপায় গহপুৰৰ ঘৰৰ পৰা মই গাখীৰ লৈ আহিছিলোঁ সেই গাখীৰ দিয়ে এতিয়া মই পায়স বনাম
আৰু ইয়াত গা ধুৱাব আছে, পায়সটো পাতি মেলি গা ধুৱাম আৰু ইয়াত এতিয়া বাপেক পুতেকে পূৰা খেলি আছে, খেলি থাকক, মই পায়স বনাওঁগৈ, ব'লক আপোনালোকো মোৰ লগত। ইয়াত জহা চাউল অলপমান তিয়াই থৈছোঁ আৰু এতিয়া গাখীৰ পাতি দিলোঁ আৰু ইয়াতখিনি দি দিম এতিয়া। আৰু এতিয়া চেনি দি দিছোঁ। আৰু গাখীৰখিনি মই গহপুৰৰ ঘৰৰ পৰা আনিছিলোঁ, মানে মায়ে ধোঁতে দি পঠিয়াইছিলে, একদম পূৰা সৰ আছিলে গাখীৰটোত। আৰু এতিয়া পূৰাখিনি উতলাই ল'ম, তাৰপিছত চাউলখিনি দি দিম। ভোক লাগি আছে, ভোক লাগি আছে। খালে এই ভাতটো গোটা গোটা যে গিলিব ভালকৈ নোৱাৰে। তাৰ ভোক লাগি আছে চাগে, গাখীৰ খাব। তাৰ সেইটো লাগে, মই যে দি আছোঁ এইটো। আৰু তেজপাতটো মই প্ৰথমতে দিব লাগিছিলে, কিন্তু পাহৰি গ'লোঁ আৰু পিছত মনত পৰি গ'ল যে মোৰ তেজপাতটো নিদিলে, সেইকাৰণে এতিয়া তেজপাতটো দি দিছোঁ। আৰু এয়া আমাৰ ক্ষীৰ ৰেডি হৈ গ'ল। এতিয়া মই আৰু আনকৈ ক্ষীৰটো টেষ্ট কৰি চাম। আৰু ইয়াকো গা চা ধোৱালোঁ, এতিয়া ইয়াক অকণমান পায়স খুৱাই দিওঁ, এতিয়া গৰম হৈ আছে, অলপ ঠাণ্ডা হ'বলৈ দিম, পায়স খুৱাই মেলি তাক খুৱাই দিম, তাৰপিছত দুপৰীয়াৰ কাৰণে মই লাগি যাম। আৰু আপোনালোকে আগতে টাৰ্কি মুৰ্গী দেখিছিলে নাই কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ ঘৰত তেতিয়া পোৱালি আছে, ইনকুবেটৰত দি থোৱা আছে, সেইখিনি পোৱালি এতিয়ালৈকে ওলোৱা নাই। আৰু 4টামান আনিছিলে, চব মৰি গ'ল, আৰু এতিয়া এটা বাকী আছে, তাক আমি এতিয়া পূৰা দানা চানা দি থকা হয়। মইতো আহিছোঁহে, 2দিনমান হৈছেহে মোৰ, কেনেকৈ কি দিব লাগে মই শিকি আছোঁ মাহঁতৰ পৰা। আৰু এইফালে এই খাবৰ কাৰণে এয়া হাই কৈ দিয়াচোন, তুমি আজি হাই কোৱা নাই, হাই উমা দি দিয়া, উমা দি দিয়া, আৰু এবাৰ উমা দি দিয়াচোন, উমা। আৰু এতিয়া তাক মই খুৱাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু অথনি তাক গা চা ধুৱাই মেলি খুৱাই দিলোঁ, আৰু ভিডিঅ' কৰা নহ'লে। এতিয়া আমি চাৰিআলিৰ ফালে অলপ ওলাই যাম বুলি ভাবিছোঁ, কিবা এটা কাম আছে। এতিয়া এইও ৰেডি হৈ গ'ল, আংককো ৰেডি কৰি দিলোঁ, ময়ো ৰেডি হৈ গ'লোঁ। এতিয়া আমি চাৰিআলি যাওঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি কি কৰোঁ তাত অলপ দেখাবলৈ চেষ্টা কৰিম, যদি পাৰোঁ আৰু। এইফালে বাপেকে ৰেডি হোৱাই নাই, আংকও একদম মোক কাম বঢ়াই থাকে আৰু মুখখন নিদিয়ে, গোটেই বস্তুবিলাক উলিয়াই থাকিব, আৰু সেইটোৱে তাৰ কাম। তুমি বাবা কৰি দিয়া, এইফালে বা কৰি দিয়া, হাই কৰি দিয়াচোন, ইফালে হাই হাই কৰি দিয়া। বাবা মানে কি? মোটামুটি আছে। এইটো কোৱালিটি। আচ্ছা, আৰু আছেই। আমি হাত ভাঙিলে দিতা ডাঙৰ ডাঙৰ ৰাখিব পাৰৰ নিচিনা হৈ গ'ল। কক ল'ম যে, কক আনিম, তুমি মাৰ লগত থাকা, আহিবা যোৱা। চাৰিআলিৰ পৰা আহি মেলি আমি চাহ তাহ খালোঁ, খাই লৈ আমি মাংস আনিছিলোঁ, সেইখিনি বনোৱা নহ'লে। এতিয়া মই ইয়াত বেঙেনা পুৰি আছোঁ, আৰু এইফালে কেইটামান পুৰা হৈয়ে গ'ল, আৰু এইফালে ভাত পাতি দিছোঁ, জল্দি জল্দিকৈ পাতি দিছোঁ, কাৰণ আংকৰ শুই যায় জল্দিকৈ, সেইকাৰণে তাৰ কাৰণে জল্দি জল্দিকৈ চব বনাব লগা হয়। আৰু আমাৰ খোৱা বোৱা হৈ গ'ল, আংককো খোৱালোঁ, ময়ো খালোঁ, আৰু এতিয়া আংক শুবলৈ লৈছে, তাৰ টোপনি লাগিছে, এতিয়া বাপেকৰ লগত দিছে। আৰু আজি ওলাই যাওঁতে মানে ভিডিঅ' কৰোঁ যে, ভিডিঅ' এটা শ্বুট কৰি দে বুলি, সি পূৰা অন কৰিয়ে থ'লে, কিন্তু কি হয় জানো, ভিডিঅ'টো নহ'লে। ইমান দীঘলকৈ ভিডিঅ' বনাব দিলোঁ, কিন্তু ভিডিঅ'টো নহ'লগৈ। আৰু আজি মাংস আনিছিলোঁ, আপোনালোকক দেখাইছিলোঁ, সেইখিনি মাংস বনোৱা নহ'লে, কাৰণ মামীৰ বেমাৰ, মানে পূৰা লুজ পায়খানা হৈ গ'ল, সেইকাৰণে আকৌ হস্পিটেলত নিব লগা হ'ল। সেইকাৰণে মানে কি হ'ল, মাংস চাংস বনোৱা নহ'লে। মামা আৰু
বাপেক মানে আইনৰ দেউতাক গোটেইখিনি হস্পিটেল যাব লগা হ'ল, সেইকাৰণে একো বনোৱা নহ'ল, সেইকাৰণে বেঙেনা পুৰি লৈ তেনেকৈ খালোঁ। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।